हेलो गुड मॉर्निंग गाइज की खबर आपनलोকৰ आशा करूँ आपनलोকে ভালে আছে আৰু মই আজি आपनলোকক দেখাম মই ঘৰত থাকোঁ কি কাম কৰোঁ মোৰ ৰুম সকলোখিনি आपनলোকক দেখাম আৰু চাই যাব এতিয়া বৰ্তমান আছোঁ মই কোম্পানীত ভাইটিৰ কোম্পানীত আহিছোঁ ভাইটিক টিফিন দিবৰ কাৰণে আহিছোঁ আৰু आपनলোকক এই নাজাৰাটো দেখাম आपनলোকে চাই থাকিব তো গাইজ এতিয়া মই আছোঁ চাইকেলত আৰু চাইকেল চলাই কিনে গৈ আছোঁ ৰুমত আমাৰ ৰাস্তাটো চাইছে কিমান বেয়া ঠিক আছে বহুত গাড়ী আহি থাকে ইয়াতে বহুত এক্সিডেণ্ট হৈ থাকে চ' মই ইমান ভিডিঅ' কৰিব নোৱাৰিম ৰাস্তাত তেতিয়াহ'লে অকণমান হ'লেও দেখাই দি আছোঁ মই ৰাস্তাটো আমাৰ ৰাস্তাটো এনেকুৱা ৰাতি হ'লে বহুত ডেঞ্জাৰ মানুহ ভিডিঅ' থাকে ঠিক আছে এইটো আমাৰ কোম্পানীৰ ৰাস্তা হয় আৰু মই এটা বৰ্তমান চাইকেল চলাই আছোঁ আপোনালোকে চাগে দেখিব পাইছে মই দেখাই আছোঁ চাইকেল চলাই আছোঁ গাইজ ৰাস্তাটো বহুত ডেঞ্জাৰ হয় তথাপিও চাইকেল চলাই চলাই গৈ আছোঁ আৰু এইটো ৰাস্তাৰ চাওক গাড়ী কেনেকুৱা আহি আছে এটা আজি শনিবাৰটো বেছি গাড়ী নাহে কাৰণ শনিবাৰ কোম্পানী বন্ধ থাকে শনিবাৰ আৰু চানডে ঠিক আছে তাৰ কাৰণে আজি ইমান গাড়ী ভিৰ কম তো আজি অলপ স্পীডকৈ গৈ আছোঁ চাইকেল চলাই কিনে কাৰণ ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ আছে আপোনালোকক দেখাই যাম আমাৰ টাউনটো দেখাম বাৰু তো বলক লেটছ গ' তো গাইজ এইবিলাক চাওক ভাঙি কিনে একদম বৰবাদ কৰি দি আছে নতুনকৈ কিবা বনাব নেকি আৰ চি চি বিল্ডিং বনাব চাগে ঠিক আছে পুৰা এৰিয়াটোক চেঞ্জ কৰি দি আছে আগতকৈ বহুত ডেভেলপ হৈ আছে এৰিয়াটো ঠিক আছেনে আৰু ইয়াৰ পৰা যদি অকণমান ভিতৰত সোমাই যাব পাৰে তেনেহ'লে এয়াৰপৰ্ট দেখা পাব আপোনালোকে চাওক গাড়ী কেনেকুৱা আহি আছে তো বলক যাম একেবাৰে ৰুমত লগ পাম আৰু আপোনালোকক ফাইনেলি গাইজ মই মোৰ ৰুমৰ ৰাস্তাটো পালোঁৱেই আৰু একদম সৰু মৰুকৈ গলি হৈ আছে আপোনালোকক মোৰ ৰাস্তাটো চাম ৰুমত যোৱা ৰাস্তাটো দেখাম বাৰু কেনেকুৱা লেতেৰা একদম চাই থাকিম গাইজ ফাইনেলি ৰুম আহি পাই গ'লোঁ মোৰ ৰুম হয় ঠিক আছে আৰু এয়া মোৰ চাইকেল জেগাটো বাৰু ভালেই আছে ইমান বেয়া নহয় তেনেহ'লে আপোনালোকক দেখাম মই বলক মোৰ ৰুমত লৈ পিন তেনেকৈ এয়া এতিয়া ৰুম যাম আৰু চিৰিকেইটামান উঠিব লাগিব ওপৰত ছেকেণ্ড ফ্ল'ৰ পাছত মোৰ ৰুম ছেকেণ্ড ফ্ল'ৰ নহয় ফাৰ্ষ্ট ফ্ল'ৰ পামেই আৰু ৰুম এয়া মোৰ ৰুম আহি পালোঁ ঠিক আছে আমি দুখীয়া মানুহ ভাই এয়া মোৰ ভগৱান যাক আমি ৰাতিপুৱা পূজা কৰোঁ ঠিক আছে ইমান ধুনীয়া নহয় মোৰ বেডৰুমটো মই তলত শুওঁ এয়া টিভি হয় মোৰ চাওক ইয়াতে কাপোৰ থোৱা আছে এতিয়া পূজাৰ সামান পূজাৰ তেল আৰু বাহিৰত চাব নেকি এয়া চাওক বাহিৰত নাজাৰা ইমান ভাল নহয় যেনে তেনে থাকোঁ আৰু কি কৰোঁ উপায় নাই আৰু গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু যদি ভিডিঅ'ত কিবা প্ৰব্লেম হৈছে যদি আপোনালোকে চাব মন যায় তেনেহ'লে মোক কমেণ্ট কৰিব মই দেখাম ঠিক আছে তো বাই টেক কেয়াৰ বাই বাই